এভৰিৱান আকৌ হি গলো আপোনালোকৰ মাজলৈ মই মোৰ অন্য এটি ভিডিওৰ হৈতে আশা কৰো সকলো ভালেই আছে আৰু ময়ো ভালেই আছো আৰু আজি ভিডিওটোত মই দেখাম মই কৰা দুজোৰমান ফেব্ৰিকৰ কাপোৰ যেহেতু মই মোৰ অন্য এটা ভিডিওত কৈছিলো যে মই বাকি কাপোৰ কিজোৰ আপোনালোকক দেখাম গতিকে আপোনালোকৰ মাজলৈ মই আজি লৈ আহিছো সেই কাপোৰ কিজোৰ আৰু ভিডিওটো বেছি দীঘল নহয় গতিকে আপোনালোকে আমনি নাপাই চাই থাকক শেষলৈকে ভিডিওটো আৰু ভাল লাগিলে আৰু কাপোৰজোৰ যদি ভাল লাগে তেনেহলে কমেন্ট কৰি জনাব আৰু লাইক এটা কৰি দিব আৰু নতুনকে যদি মোৰ ভিডিওটো চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব মোৰ প্ৰথম কাপোৰজোৰ হৈছে এইজোৰ হালধীয়া ৰঙৰ এজোৰ কটনৰ কাপোৰ হয় আৰু বহুত ধুনিয়া এটা কালাৰ কিন্তু কেমেৰাত ইমান ধুনিয়াকে আহা নাই তে এইজোৰ মই মেলি দেখাইছো এইজোৰ সাইড পটি দিছো এনেকে সাইড পটি আৰু আসলটোত এনেকে দুটা লাইন কৰি ফুল দিছো আৰু গাটোত এনেকে সৰু সৰুকে এটা ফুল দি দিছো এনেকে এখন মেখেলা আসলতে এটো তললে হ'ব আৰু এখন মেখেলাখন পটিটো আছে আৰু দুটা লাইন কৰি দিছো ফুলৰ সেকেন্ড কাপোৰজোৰ হৈছে এইজোৰো কটনৰ কাপোৰে হয় পিংক কালাৰ নহয় অলপ বেলেগ কালাৰ কিন্তু কেমেৰাত পিংক যেন লাগিছে পিংক দিছো আৰু মাজত এনেকে সৰু সৰু বগাকে বুটা দি দিছো এনেকে এইজোৰ পিন্ধিলে ভালে লাগিব এখন হল মেখেলাখন তলত পটিটো দিছো আৰু ওপৰলে তিনটা লাইন দিছো 3 নম্বৰ কাপোৰজোৰ হৈছে এইজোৰ এই কাপোৰ গোটেই গাতে এনেকে ফুল আছে এজোৰ কাপোৰ হয় গোলপীয়া ৰঙৰ এইজোৰ মেখেলাখন হৈছে এইখন নেক্সট কাপোৰজোৰ হ'ল এইজোৰ কটন কাপোৰে গোটেই কিজোই কটন কাপোৰে হয় এইজোৰ ইয়েলো কালাৰ এজোৰ কাপোৰ হয় কেবিটা কালাৰো দি পেলাই মই এজোৰ কৰিছিলো আৰু গোল্ডেন যেটো আউটলাইনাৰ সেই আউটলাইনাৰটো ব্যৱহাৰ কৰিছিলো খুব ধুনিয়া লাগে আৰু ঠিকনা দি থাকে আউটলাইনাৰটো দিয়াৰ কাৰণে পটি দিছো এটা দিয়া আছে মেখেলাখন হৈছে এইখন পটিটো দুটা লাইন কৰি দিছো আৰু ওপৰলে দীঘলকে দিছো ফুল এইজোৰ খুব ধুনীয়া এজোৰ কাপোৰ আৰু 4 নম্বৰ কাপোৰজোৰ হৈছে এইজোৰ এই কাপোৰজোৰ মই নেদেখাও বুলি ভাবিছিলো এই কাপোৰজোৰৰ এই কালাৰটো মই কিয় দোকানৰ পৰা কিনি আনিলো মই নিজে নাজানো তেতিয়া নতুনকে ফেব্ৰিক কৰিছিলো আৰু দোকানত বেলেগ কালাৰৰ কাপোৰ নাছিলে মানে উকা প্লেন কাপোৰ বেলেগ কালাৰ নাছিলে কিন্তু মোৰ কৰিবলৈ ইমানে মন গৈ আছিল তো মই কালাৰটো নাচালো আৰু মোক কাপোৰ লাগে কালাৰ নালাগে গতিকে মই এইটো কালাৰ কাপোৰকে লৈ আহিলো এইজোৰ মেলি দেখাও ৰব এইজোৰ কাপোৰ এইজোৰ কলকা ষ্টাইলত দি কৰিছিলো পটি দি পেলাই পটি হিচাপত দি মাজত এনেকে এটা সৰু সৰু কলকা দি দিছিলো নাজানো আৰু পিন্ধিলে কেনেকুৱা লাগে সিলাই কৰি পিন্ধিলে গম পোৱা যায় মেখেলা তলত এটা পটি নিচিনাকে ডাঙৰ কলকা দিছো আৰু ওপৰলে এটা লাইনে দিছো সৰু কলকাৰ এইখন মেখেলাখন এইখন চাদৰ এইখন চাদৰ মই এইবিলাক চাদৰ উকাকে বহুত ওলাইছিল গতিকে এইখন প্লেইন চাদৰ আছিলে কিন্তু মই প্লেইন চাদৰখনত কৰি লৈছিলো এই সাউন্ডটো যে কৰিছে ফেব্ৰিকৰ কাপোৰবিলাকৰ এইটো আঠা এটা লাগি যায় আঠাটা দিয়া থাকে যেহেতু গতিকে আঠাটো লাগি যায় যোনে কৰে জানি চাগে এইটোৰে আছিলে আপোনালোকক দেখাব লগা কাপোৰ কিজোৰ আৰু কাপোৰ কৰিছিলো মই সিঙ্গল পাটৰ মেখেলাটো মই ফেব্ৰিক কৰিছিলো কিন্তু মায়ে এইবোৰ কাবাক দি দিলে গতিকে এতিয়া দেখাব নোৱাৰিম যেহেতু হাতত নাই আৰু যদি মোবাইলত ফটো আছে তেনেহলে মই ইয়াত লগাই দিম আপোনালোকে চাই ল'ব আৰু কাপোৰ কিজোৰ চাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব তেনেহলে আজিলৈ ভিডিওটো দেৰি নকৰো বিদায় লৈছো বাই